নমস্কাৰ সাকসেছ লক্ষ্যবোৰা ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম। আজিৰ মোৰ বিষয়টি হৈছে দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এইটো চতুৰ্থটো খণ্ড। আগত মই 1 2 3 তিনিটা খণ্ড দিয়া হৈছে আৰু সেই তিনিটা চাইহে যেন এই চতুৰ্থ অংশটো ছাত্ৰ ছাত্ৰীসকলে চাই, সেইটো মোৰ এটা তোমালোকৰ প্ৰতি এটা অনুৰোধ। আৰু মই তোমালোকক উদ্দেশ্যে তুমি বুলি সম্বোধন কৰিম। চাবা, আজি চতুৰ্থটি খণ্ডত মই বিশেষ দীঘলীয়া কৰিব নিবিচাৰোঁ। যিটো আমাৰ দ্বিতীয় চেপ্টাৰটি আছে, দ্বিতীয় অধ্যায়টি আছে, তাৰ যদি আমি দুটামান প্ৰেক্টিচ কৰিব পাৰোঁ অংক, তেনেহ'লে আমি নিশ্চয় কি কৰিম, সমান্তৰ প্ৰগতিৰ এটা অংশ আমাৰ সমাপ্ত হ'ব। সেয়েহে আজি মই সমান্তৰ প্ৰগতিৰ খুব বেছি 3টামান অংক লৈ আহিছোঁ। তোমালোকে অকণমান গুৰুত্ব দিবা। চাবা, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে দেখা পাবা যে দুটা অংক বিশিষ্ট সংখ্যা 3ৰে বিভাজ্য হোৱা কিমানটা আছে। এনে আমি দুটা অংক বিশিষ্ট সংখ্যা কিমানৰ পৰা আৰম্ভ কৰোঁ, যে ইয়াতো আমি 1ৰ পৰা ষ্টাৰ্ট হয় সংখ্যাবিলাক, 9 10 এনেকে 9 হ'ল, 1 2 3 4 এনেকে 9 হ'ল, তাৰপিছত 10 হ'ল, 11 হ'ল, এনেকে গৈ আছে আৰু গৈ শেষত কি হ'ব 99, আৰু তাৰপিছত কি হ'ব 100 হ'ব। এতিয়া কথাটো হৈছে, আমি পালো দুটা অংক বিশিষ্ট সংখ্যা, আটাইতকৈ সৰুটো 10 আৰু আটাইতকৈ ডাঙৰটো কি পালো, আমি 99 পালো। তাৰমানে আমাক বাকীবিলাক কি নাই, আমাৰ প্ৰয়োজন নাই। আমাক কৈছে এতিয়া এই দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে, কৈ তাৰ লগত আৰু এটা বস্তু এড কৰি থৈ দিছে যে 2ৰে বিভাজ্য। এতিয়া 2ৰে বিভাজ্য সংখ্যা কিমানটা আছে সুধিছে। আমি কি কৰিম যে 2ৰে বিভাজ্য, প্ৰথমটো 2ৰে বিভাজ্য হ'ব নে 10টো হ'ব। 10ৰ পিছত আমাৰ কি হ'ব, 12 হ'ব। 2ৰে বিভাজ্য হ'ব লাগিব, হৰণ যাব লাগিব। 12ৰ পিছত হ'ব আমাৰ 14, এনেকে আমাৰ গৈ থাকিব। আৰু শেষৰটো আমি অতি সহজে উলিয়াব পাৰো, কাৰণ 99টোক 2ৰে কি নহয়, বিভাজ্য নহয়। যিহেতু 99ক 2ৰে বিভাজ্য নহয়, নিশ্চয় 99ৰ আগৰটোক হ'ব। 98ক চাম আমি, আৰু 98টোক কি হয়, 2ৰে বিভাজ্য হয়। সেয়েহে আমাৰ লাষ্টৰটো কি হ'ব, 98 হ'ব। তাৰমানে আমি এটা শ্ৰেণী পাই গলো, এনেকে সংখ্যাৰ এটা আৰ্হি পাই গলো, আৰু যিটো আৰ্হি কিহত থাকিব, সমান্তৰ প্ৰগতিত থাকিব। তোমালোকে চাব পাৰা থাকিব নে নাই, যে 12ৰ পৰা 10 গ'লে 2, 14ৰ পৰা 12 গ'লে 2। এনেকে যদি চাওঁ, আমি প্ৰত্যেকটোৰ ক্ষেত্ৰতে একাধিক ক্ৰমে থকা দুটা পদৰ মাজত পাৰ্থক্যবিলাক সদায় একে থাকিব। কি হ'ব, 2 হ'ব পাৰ্থক্যবিলাক। এতিয়া কথাটো হ'ল, এইটো উলিওৱাৰ পিছত আমি উলিয়াব পাৰিম, কিন্তু এইখিনি উলিয়াওতেই গণ্ডগোল লাগি যায়। কাৰণ কুৱেশ্যনটোত থাকিব এনেকে যে 2ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা কিমানটা পোৱা যাব, কিমানটা পোৱা যায়। এতিয়া ইয়াততো কোনো ধৰণৰ আমাক শ্ৰেণী দিয়া নাই, কোনো সংখ্যাৰ গাঁথনি এনেকে দিয়া নাই। এইখিনি বস্তু আমি নিজে উলিয়াই ল'ব লাগিব, আৰু এইটো উলিওৱাৰ পিছত আমি নিজে পাৰিম। গতিকে এইখিনি উলিয়াওতে তোমালোকে চাবা, প্ৰথমতে যে কি কৈছে, দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে। দুটা অংক বিশিষ্ট সংখ্যা আমাৰ কিমানৰ পৰা ষ্টাৰ্ট হ'ব, 10ৰ পৰা ষ্টাৰ্ট হয় 99লৈকে। এতিয়া তাৰ পিছতে চাবা এইটো যে কিহেৰে বিভাজ্য কৈছে, 2ৰে বিভাজ্য। তাৰমানে 2ৰে বিভাজ্য বিলাকহে লাগিব, হয় 10ৰ পৰা হ'ব বাৰু, 10ৰ পিছত 12 হ'ব, এনেকে গৈ এতিয়া শেষৰটোতো 99 হ'ব লাগে, কিন্তু 99টোক যিহেতু 2ৰে বিভাজ্য নহয়, 99ৰ আগৰটো চাম, যদি 98 লিখিম। যদি 98টো নহ'ল হয়, আকৌ আগৰটো চালো হয়, 97টো চালো হয়, যিটোৱে আমাৰ এই চৰ্তটো কি কৰে, ফুলফিল কৰে। সেনেকুৱাকে আমি চাম। গতিকে এনেকুৱাকে আমি কি পাই যাম, শ্ৰেণীটো পাই যাম। আমি ইয়াত লিখিব লাগিব এনেকে যে 2ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাবোৰ ইয়াত লিখিব লাগিব, যে 2ৰে বিভাজ্য
দুটা অংক বিশিষ্ট সংখ্যাবোৰ বুলি কৈ আমি এনেকে লিখি দিম। এতিয়া ইয়াত লিখিম আমি, ইয়াত প্ৰথম পদ কিমান আছে? প্ৰথম পদ আছে আমাৰ a মানে 10, এইটো প্ৰথম পদ। তাৰপিছত আমাক আৰু এটা লাগিছিলে সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰক আমি ডি আখৰটোলৈ লিখিছিলো, কমন ডিফাৰেন্স কিমান আছিলে? 12ৰ পৰা 10টো বিয়োগ কৰিব লাগে, আমাৰ হল কিমান? 2। 12ৰ পৰা 10টো বিয়োগ কৰিলো, 2 পালো। এতিয়া চোৱা আমাক কি সুধিছে যে কিমানটা পোৱা যাব। আমাক সেই সংখ্যাটোহে লাগে যে কিমানটা পোৱা যাব বুলি। সেইকাৰণে আমি কি কৰিম যে ইয়াত ধৰি লওঁ আমি nটা আছে। যদি nটা আছে বুলি ধৰি লওঁ, এতিয়া মই এটা সৰু উদাহৰণ দিছো এনেকে 5 6 7 8 9। মই কলো ইয়াতে কিমানটা আছে? 1 2 3 4 5টা আছে। 5 নম্বৰ পদ কোনটো? এইটো। কাৰণ যিমানটা পদ থাকে সেইটোৱে লাষ্টৰ পদটো হৈ যায়। ইয়াত যদি মই কওঁ এনেকে যে ইয়াত কিমানটা পদ আছে? 4টা পদ আছে, তাৰমানে 4 নম্বৰ পদ কোনটো হ'ব? শেষৰটো। ঠিক একেদৰে ইয়াতে কলো মই যে nটা পদ আছে, তাৰমানে n নম্বৰ পদটো কিমান হ'ব? 98 হ'ব। গতিকে আমি ইয়াত লিখিম যে ধৰা হ'ল মুঠ পদ কিমানটা? nটা বুলি ধৰিলো। এতেকে কি হ'ব? n নম্বৰ পদটো কিমান হ'ব? 98 হ'ব। মই যোৱাকালি মানে মই আগৰ ভিডিঅ'টো তৃতীয় খণ্ডতে কেনেকে এইবিলাক লিখিব পাৰি তাৰ বিষয়ে দিছো, তোমালোকে চাই ল'বা। an মানে আমি 98 পালো। এতিয়া চাবা মই ওপৰখিনি মুছি দিছো। an মানে কি পালো আমি? an মানে 98 পালো। এতিয়া চাবা an মানে আমি সূত্ৰ জানো, কি জানো? a plus n minus 1 d ইফালে 98। a মানে মান কিমান পাতিমে? ইয়াৰ সূত্ৰ কেনেকে পালো মই সেইটো আগৰ ভিডিঅ'ত দিছিলো। a মানে আছে আমাৰ 10, n minus 1 n ৰ মান নাই, আৰু d মানে আছে আমাৰ 2, ইফালে 98। এতিয়া প্ৰথমতে আমাৰ কি কৰিম? এই 10টো লৈ যাম আৰু ইয়াৰ পৰা n ৰ মানটো উলিয়াব লাগে। আৰু n minus 1 2 থাকিলে 98, 10টো লৈ গেলো, minus 10 হল। তাৰমানে n minus 1 2 98ৰ পৰা 10 গলে 88 হ'ব। তাৰপিছত n minus 1 2টো পূৰণ হৈছে, সিফালে গলে আমাৰ হৰণ হল 44 বাৰ গল, আৰু n সমান 44, 1টো গলে +1, তাৰমানে 45। তাৰমানে মুঠতে কিমানটা পদ আছে? আমাৰ 45টা পদ আছে। গতিকে আমি ক'ব পাৰিম যে 2ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা কিমানটা আছে? 45টা আছে। এনেকে আমি ক'ব পাৰো। এতিয়া মইতো 2ৰে বিভাজ্য দিছো, হয়তো তোমালোকে যদি চোৱা কিতাপত তোমালোকে দেখা নাপাবা 2ৰে বিভাজ্য, কিন্তু কিতাপত হয়তো তোমালোকে দেখা পাবা 3ৰে বিভাজ্য, 4ৰে বিভাজ্য, 5ৰে বিভাজ্য, 7ৰে বিভাজ্য। এতিয়া মই তোমালোকক দেখাই দিছো কেনেকে শ্ৰেণীটো বনাব লাগে, আৰু অংকটো কৰি কিনে মোক তোমালোকে কি কৰিবা? কমেন্ট সেকশনত যাতে এনসাৰটো দিয়া। এতিয়া চাবা 3ৰে বিভাজ্য বুলি যদি কয়, 3ৰে বিভাজ্য কি বুলি কব? 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কলো মই। দুটা অংক বিশিষ্ট, সব দুটা অংক বিশিষ্ট বুলি কলো। এতিয়া 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট যদি সংখ্যাৰ কথা কয়, তেনেহলে তোমালোকে কিহৰ পৰা ষ্টাৰ্ট কৰিবা? চাবা এনেই আমি জানো যে 10ৰ পৰা আমাৰ কি হয়? 10ৰ পৰা দুটা অংক বিশিষ্ট, 10ৰ পৰা 99 লৈকে আমাৰ কি হয়? দুটা অংক বিশিষ্ট সংখ্যাবিলাক থাকে। এতিয়া তাৰ ভিতৰত কৈছে আমাক যে কিহেৰে বিভাজ্য? আমাক লাগে 3ৰে বিভাজ্য। এতিয়া 3ৰে বিভাজ্য হলে 10টোতো 3ৰে বিভাজ্য নহয়, 10ৰ পিছত কি 11, 11টো নহয়, 11ৰ পিছত 12, 12টো কিন্তু 3ৰে কি হয়? বিভাজ্য হয়, হৰণ যায়। এতিয়া 12ৰ পৰা ষ্টাৰ্ট কৰা। 12 3ৰে বিভাজ্য, আৰু কি হ'ব? 15, 3 4 12, 3 5 15, 3 6 18, এনেকে গৈ থাকিব। এতিয়া গৈ শেষৰটো কিন্তু তোমালোকে গুৰুত্ব দিবা, শেষৰটো কিন্তু তোমালোকে উলিয়াব লাগিব। 99টো হয় নেকি? যদি নহয় আগুৱাই আহি থাকিম। হয় 99টো 3ৰে বিভাজ্য, 3ৰে হৰণ যাব, 33 বাদ যাব। গতিকে এইটো পাই গলো।
পোৱাৰ পিছত ইয়াত আমি a মানে কিমান পাম প্ৰথম পদ 12 পাম সাধাৰণ অন্তৰ কিমান পাম 15 পৰা 12 গলে 3 পাম ধৰি লবা ইয়াত n টা পদ আছে গৰে an মানে কি হ'ব এই হেহৰ 99 হ'ব আৰু এনেকে তোমালোকে এইটো কৰিবা অকল এইটো নহয় তোমালোকে কি কৰিবা 3 ৰে বিভাজ্য আৰু 5 ৰে বিভাজ্য এই দুটা কৰি যাতে মোক তোমালোকে দিয়া তেতিয়া মই গম পাম যে তোমালোকে উত্তৰবিলাক কৰিব পাৰিছা তোমালোকে বুজি পাইছা কনসেপ্ট বিলাক এতিয়া চাবা মই দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কলো কিন্তু দুটা অংক বিশিষ্ট সংখ্যা নিদি যদি তিনিটা অংক বিশিষ্ট সংখ্যাও দিয়ে নিশ্চয় তোমালোকে পাৰিবা কেনেকৈ কৰিব লাগিব যে তিনিটা অংক বিশিষ্ট সংখ্যা কিমানৰ পৰা ষ্টাৰ্ট হ'ব আমি জানো 1 ৰ পৰা ষ্টাৰ্ট হয় কিমানলৈকে 999 লৈকে তিনিটা অংক বিশিষ্ট সংখ্যাবিলাক থাকে এতিয়া কথাটো হল আমাক কিহেৰে বিভাজ্য প্ৰথমতে এইটো চাবা কিমানটা অংক বিশিষ্ট সংখ্যা আৰু তাৰে পিছত চাবা যে দুটা অংক বিশিষ্ট মানে দুইৰে বিভাজ্য কৈছে না তিনিৰে ইয়াত ধৰা তিনিৰে বিভাজ্য বুলি কৈছে বা পাঁচেৰে বিভাজ্য বুলি কলো পাঁচেৰে বিভাজ্য কিন্তু তিনিটা অংক বিশিষ্ট সংখ্যা কিমানটা আছে সুধিছে তেতিয়া কি কৰিম আমি ইয়াত চাম 1 ৰ পৰা তো ষ্টাৰ্ট হয় কিন্তু 100 তো পাঁচেৰে বিভাজ্য হয় জানো যদি নহয় আগুৱাই যাম 101 102 103 105 যেটো হয় সেটোৱে লিখিম প্ৰথম কিন্তু আমি চাইছো যে পাঁচেৰে 100 তো বিভাজ্য হয় তাৰ মানে 1 ৰ পৰা ষ্টাৰ্ট হ'ব 1 ৰ পিছত 105 হ'ব 5 বাঢ়ি যাব পাঁচেৰে যেটো বিভাজ্য হ'ব লাগিব 110 হ'ব আৰু এনেকৈ গৈ নাই 999 টো পাঁচেৰে বিভাজ্য নহয় কাৰণ পাঁচেৰে বিভাজ্য হ'ব লাগিলে এককৰ ঘৰৰ অংক 0 বা 5 থাকিব লাগিব এতিয়া এটো যেটো নহয় ইয়াৰ আগফালে চাও 999 আগত কিমান আছে 998 আছে নহব এককৰ ঘৰত 0 বা 5 থাকিব লাগিব আহি আমি কোনটো হ'ব 995 হ'ব 995 টো কিন্তু পাঁচেৰে কি হ'ব বিভাজ্য হ'ব তাৰ মানে আমি কি পাই গলো এটো এটা সিৰিজ পাই গলো ইয়াত কি হ'ব a মানে 100 আৰু d মানে কি আছিল কমন ডিফাৰেন্স মই আগত কৈছোৱে আৰু মই বাৰে কৈ আছো যে তোমালোকক মই ডাইৰেক্ট অংককেইটা শিকাব ধৰা নাই আগত মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 চোৱাৰ পিছতহে যাতে পাৰ্ট 4 টো চোৱা নহলে কিন্তু বুজি নাপাবা d ৰ মান কিমান হ'ব 105 ৰ পৰা 100 গলে 5 হ'ব d ৰ মান a ৰ মান পালো d ৰ মান পালো এতেকে এনটা থাকিলে এনটা থকা বুলি যদি ধৰো an মানে শেষৰ পদটি হ'ব an মানে আমি সূত্ৰ জানো a + n - 1 * d = 995 ইয়াত তোমালোকে a ৰ মান পাতিবা d ৰ মান পাতিবা গৈ n ৰ মান পাবা পোৱাৰ পিছত কবা যে ইয়াত ইমানটা পদ আছে এটা কনসেপ্টে ৰাখা তোমালোকে মনত ৰাখিব লগা কথা দুটা কথা মাত্ৰ এটা হল কিমানটা অংক বিশিষ্ট কৈছে দুই নম্বৰতে হল কিহেৰে বিভাজ্য এটা হল বিভাজ্য আৰু এটা হল অংকৰ কথা আছে কিমানটা অংক বিশিষ্ট আৰু কিহেৰে বিভাজ্য সেই দুটা বস্তু মনত ৰাখিবা অংকটো পঢ়োতে এনেকে কেতিয়াও নাভাবিবা যে কোৱেশ্চনটো দেখোন আমাৰ পেপাৰত নাছিলে আমি নোৱাৰিলো তেনেকুৱা নহয় সমান্তৰ প্ৰগতি মানে তোমালোকে সমান্তৰ প্ৰগতিহে পঢ়িব লাগিব তাৰ অৰ্থ এইটো নহয় যে তোমালোকে অকল চেপ্টাৰত থকা অংককেইটা জানিব লাগিব সমান্তৰ প্ৰগতি বুলি কোৱাৰ লগে লগে কিতাপত থকা আৰু কোনোবাই বনাই দিয়া আৰু কৰবাৰ বেলেগ পেপাৰত পোৱা সব কোৱেশ্চনে তোমালোকে সমান্তৰ প্ৰগতি পাৰিব লাগিব তেতিয়া তোমালোকে নিজে ক'ব পাৰিবা হয় মোৰ কনসেপ্টটো ইয়াৰ হৈছে আৰু মই তোমালোকক চ্যালেঞ্জ দিছো তোমালোকে ভিডিও গিটা ক্ৰমান্বয়ে চাই যোৱা এটাৰ পিছত এটা কৰি বুজি নাপালে তোমালোকে জনোৱা পিছত মই আৰু সহায় কৰিম দৰকাৰ হলে তোমালোকক মই এই মেথডটো শিকালো এই মেথডটো তোমালোকে আজি মনত ৰাখিবা আৰু মই এইটো ধৰা মই তিনিটা অংক বিশিষ্ট সংখ্যাৰ কথা কলো এইটো উলিয়াব দিছো কৰিবা তোমালোকে মোক দেখাবা তাৰ পাছতে ধৰা তিনিটা অংক বিশিষ্ট সংখ্যাৰে আকৌ হাতেৰে বিভাজ্যও লিখিবা তোমালোকে এটা সাপোজ মই এইটোৰ কথা কৈছো চাবা তিনিটা অংক বিশিষ্ট সংখ্যাৰে আমিতো জানোৱে 1 ৰ পৰা 999 হ'বয়ে হাতেৰে বিভাজ্য সংখ্যা কিমানটা আছে সুধিছে তোমালোকে কি কৰিবা 100 তো হাতেৰে বিভাজ্য হ'ব নেকি নহয় 101 102 103 104 105 তো হ'ব নেকি হাতেৰে গুণ 7 3 × 7 = 35 হ'ব 105 টোৱে হ'ব 105 ৰ পৰা ষ্টাৰ্ট হ'ব তাৰ পিছত 7 যোগ কৰি যাবা হাতেৰে বিভাজ্য হে হাতে যোগ কৰিলে 112 হ'ব
তোমালোকে হৰণ কৰিছো 7 গুণ 7 4 গ'ল 7 6 42 হ'ব আকৌ 7 যোগ কৰি দিয়া 119 এনেকে যাই থাকিব এটা শেষৰটো লাগে নহয় এইটো খাতেৰে যাই না চাই লোৱা নগলে তাৰে আগুৱাই আমি আহি থাকিব লাগিব 7 গুণ 7 ইয়াত চাবা কেনেকে চাবা মই কৈ আছো 999 7 গুণ 7 2 7 3 গুণ 21 7 4 গুণ 28 যাব ন 7 4 গুণ 28 এক আহিল আকৌ 9 নামিল তাৰপিছত 7 দুগুণ 14 7 দুগুণ 14 কিমান বাকি থাকিলে 5 বাকি থাকিলে নহব গতিকে কিমান হ'ব তোমালোকে নিজে চোৱা 5 টো বিয়োগ কৰি দিয়া 5 বিয়োগ কৰি দিলে ইয়াৰ পৰা এই যেটো বাকি থাকিল হেতু বিয়োগ কৰি দিয়া 5 বিয়োগ কৰি দিলে কিমান হ'ব আমাৰ 994 হ'ব 994 খাতেৰে হৰণ কৰাচোন 7 গুণ 7 2 আহিল 7 4 গুণ 28 এক আহিল 4 আহিল 7 দুগুণ 14 হয় তাৰমানে আমি কি লিখিব লাগিব শেষৰটো 994 এতিয়া তোমালোকে পাৰিবাই ইয়াত a মানে কিমান হ'ব প্ৰথম পদ 105 আৰু d হ'ব এইটো পৰা এইটো বিয়োগ কৰিলে তো 7 হ'ব এতিয়া ধৰি লবা ইয়াত n টা পদ আছে তাৰ মানে an মানে হ'ব 994 আৰু an মানে তোমালোকে জানাই সূত্ৰটো আমি এনেকে লিখিব দিছিলো 994 কেনেকে হৈছে সেই বস্তু আগৰ ভিডিঅত চাবা আৰু ইয়াত a d এর মান বহুৱাই যাবা n এর মান পাবা সেইটোৱে হল আমাৰ आंसर তোমালোকক আজি মই এই হৰণৰ এইটো শিকালো আৰু এটা আছে মই সেইটো পৰালৈকে দিবলৈ চেষ্টা কৰিম এটা ইমান দীঘলীয়া ভিডিঅ' মোৰ দিবৰ মন নাছিলে তথাপিও মই সেইটো সেই ধৰণৰ কোৱেশ্চনটো দিছো অকমান গুৰুত্ব দিয়া তৎক্ষণাত হৈ যাব চাবা কেতিয়াবা এনেকে ক'ব 3 7 11 15 আছে থাকিলে এতিয়া কৈছে যে ইয়াত কিমানটা পদ আছে সেইটো দিয়া নাই কিন্তু শেষৰ পদ এটা ধৰা দিয়াই আছে আমি জানো এই ফালৰ পৰা যদি আমাক 4 নম্বৰ পদ উলিয়াব দে 5 নম্বৰ উলিয়াব দে 100 নম্বৰ পদ উলিয়াব দে আমি অতি সহজে উলিয়াব পাৰো কেনেকে পাৰো a4 জানো আমি a প্লাস একটা কমাই দিব লাগে 4 - 1 d আগত দিছো মই 100 তম পদ উলিয়াব লাগে a100 a plus 100 - 1 into d ইয়াত কৰি গলে হল কিন্তু যেতিয়া কব শেষৰ ফালৰ পৰা 20 তম পদটো উলিওৱা তেতিয়া কি কৰিবা তেতিয়া কি কৰিব লাগিব মই অকনমান কৈ থৈ দিছো নেক্সট ভিডিঅত মই ভালকৈ কম মই আজি এইটো নিদিও এনেকুৱা কৰিবা প্ৰথমতে ইয়াত মুঠতে পদ কিমান আছে উলিয়াই লবা ধৰা গম পালা যে ইয়াত কিমানটা পদ আছে 100টা পদ আছে মুঠ পদ তাৰমানে n ৰ মান উলিয়াই লবা তাৰ পিছত যিমান নম্বৰ পদ উলিয়াব লাগে শেষৰ ফালৰ পৰা সেই পদটো এই ফালৰ পৰা কিমান নম্বৰ পদ হ'ব উলিয়াব লাগে নহয় ইয়াৰ পৰা এইটো মাইনাস কৰি দিবা লগতে 1 যোগ কৰি দিবা তাৰমানে 1 ৰ পৰা 20 গলে 80 80 81 তাৰমানে এই ফালৰ পৰা কিমান লাগে 20 তম পদ লাগে মানে এই ফালৰ পৰা কিমান তম পদ লাগে 81 তম পদটো আমাক লাগে আৰু এইটোৰ বিষয়ে আৰু মই ইয়াত আজিৰ ভিডিঅ'টোত নিদিও আজি মই শৰ্টকাট হলো তোমালোকে এটা কাম কৰিবা মই এই মাত্ৰ দিয়া ভিডিঅ'তে এই মাত্ৰ অলপ আগতে যিখিনি মই যিটো অংক শিকালো যিটো কনসেপ্ট শিকালো তাৰ লগত জড়িত যিকিটা মই কৰিব দিছো তোমালোকে কৰিবা তোমালোকে পাৰিবাই মনত বিশ্বাস ৰখা কৰিব ধৰা চেষ্টা কৰা পাৰিবা আৰু মোক কমেন্ট সেকশনত তোমালোকে এনসাৰ কিটা জনাবা বুলি আশা কৰিলো ধন্যবাদ